টেঙানি ক'লে মানে বহুতে ঘৃণা কৰিছিল তেতিয়াৰ সময়ত। এখন পঞ্চায়তৰ আণ্ডাৰত 42খন গাঁও আছে। বৰপথাৰ সমষ্টিৰ MLA। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰাই। আজিৰ এই ব্লগত আপোনালোকক দেখুৱাম ৰাস্তা পদূলি, টেঙানিৰ ৰাস্তা, বিশেষকৈ মেইন ৰোডটো আপোনালোকে সকলোৱে দেখিছে, যিসকলে টেঙানিবাসীৰ ৰাইজ আৰু সকলোৱে অহা যোৱা কৰে। আৰু যিসকলে দেখা নাই, যিসকলে বাহিৰৰ পৰা এই ব্লগটো চাই আছে, সেইসকলকো দেখুৱাম আজি মোৰ ব্লগৰ জৰিয়তে। আৰু যি এটা এণ্ট্ৰি পইণ্টৰ ৰাস্তাটো আমাৰ একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিল। সেয়েহে আজি স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ গৈ আজি এই ব্লগটো আৰম্ভ কৰিম। গতিকে স্কুলীয়া ছাত্ৰ এজনক মই কেমেৰাটো ধৰিবলৈ আজি অনুৰোধ জনাম। আৰু সেয়েহে আজি ওলালোঁ এই গেটআপত, দেখিছেনে? এয়া হাফ পেণ্ট পিন্ধি লৈছোঁ। আৰু আজি বৰপথাৰো যাবলগীয়া আছে, বেংকত সৰু মৰুকৈ কিবা এটা কাম আছে, সেয়েহে যাম। আৰু সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকিব। যিহেতু এয়া গাড়ীখন ৰেডি, মই খুলি ল'লোঁ গাড়ীখন ৰেডি। এতিয়া গেটখন খুলি ল'ম। গেটখন খুলি লৈ আৰু গাড়ীখনত ষ্টাৰ্ট দিম আৰু মই গাড়ীত উঠিম, যাম। গতিকে বলক আমি গৈ থাকোঁ। ইতিমধ্যে মই গাড়ীখনত বহি ল'লোঁ। এতিয়া মই বেক কৰিম। আপোনালোকে চাওকচোন বাৰু মই কিমান কষ্টৰে গাড়ীখন উলিয়াবলগীয়া হয়। যিহেতু জেগাখন একেবাৰে ঠিক, সেইবাবে মোৰ উলিয়াওঁতে আৰু সোমোৱাওঁতে খুব কষ্ট হয়। আপোনালোকে দেখিবলৈ পাইছে, খুব লাহে লাহে মই উলিয়াবলগীয়া হৈছে গাড়ীখন। আৰু এয়া মই উলিয়াই আছোঁ খুব কষ্টৰে। আপোনালোকে দেখিবলৈ পাইছে কাষতে আছে ৰাস্তাখন। ইতিমধ্যে মই ফাইনেলি উলিয়াই দিলোঁ গাড়ীখন, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি যাম আগলৈ, গৈ পেলানি স্কুলীয়া ছাত্ৰ ছাত্ৰীক পিক আপ কৰিম। বলক গৈ থাকোঁ। আহি পাই গ'লোহি সুৰসুৰীয়া আৰু কেঁকুৰি চাৰিআলি, নামি লৈছোঁ। অঁ খুৰী ক'ত যায়? পাত ছিঙিবলৈ যায় নেকি? এয়া হ'ল আচলতে সুৰসুৰীয়া আৰু কেঁকুৰি চাৰিআলি। খুৰীক সুধিলোঁ আচলতে ইয়াত বিশেষভাৱে দৈনন্দিন জীৱনত তেওঁলোকে পাত ছিঙাৰ কাম কৰে, বাগানৰ কাম। যিহেতু ইয়াত পাত ছিঙি পেলানি আপোনালোকে ডেইলি মহিলা হ'লেও 400 পৰা 500 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। আজিৰ দিনত আপোনালোকে চাওক যে পাত ছিঙি তেওঁলোকে 400 পৰা 500 পৰ্যন্ত মহিলাসকলে ডেইলি উপাৰ্জন কৰিব পাৰে। আৰু পুৰুষসকলে 1000 পৰা 1200 টকা পৰ্যন্ত দিনত উপাৰ্জন কৰিব পাৰে। মই আপোনাক কৈছিলোঁ যে আজিৰ ব্লগত আপোনালোকক বিশেষকৈ টেঙানি, গোলাঘাট ডিষ্ট্ৰিক্টৰ টেঙানি অঞ্চলৰ বিষয়ে আপোনালোকক দুটামান কথা ক'ম। আৰু আপোনালোকে ৰাস্তা পদূলিবোৰ দেখিবলৈ পাব, সেই বুলি আপোনালোকক মই কৈছিলোঁ। টেঙানিত মাত্ৰ এখন পঞ্চায়তৰ আণ্ডাৰত 42খন গাঁও আছে। 42খন গাঁৱৰ ভিতৰুৱা ৰাস্তাবোৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা। যিহেতু লাহে লাহেকৈহে সমস্যাৰ সমাধান হয়, সেয়েহে মুখ্য পথখিনি হৈ লৈছে। আৰু এতিয়াও ভিতৰুৱা অঞ্চলবোৰৰ ৰাস্তাবোৰ হ'বলৈ বাকী আছে। যেনেকৈ আপোনাক উদাহৰণস্বৰূপে এখন ৰাস্তা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে চাওক, এয়া এখন ৰাস্তা, ভিতৰুৱা অঞ্চললৈ মানে ভিতৰুৱা গাঁৱলৈ সোমাই যোৱা ৰাস্তা। ইয়াৰ অৱস্থা আপোনালোকে দেখিলে নিশ্চয় গম পাব যে এনেকুৱা ৰাস্তাবোৰ গোটেই 42খন গাঁৱতে ভিতৰলৈ সোমাই যোৱা ৰাস্তাবোৰৰ অৱস্থা এনেকুৱা। দুজনমান ছাত্ৰ ছাত্ৰীক উঠাই কৰি মই আহি পাই গ'লোহি নাহৰখনা চাৰিআলি। এইডোখৰতকৈ নাহৰখনা চাৰিআলি আপোনালোকে নিশ্চয় যিসকলে আহিছে টেঙানিলৈ সেইসকলে চিনি পায়, আৰু যিসকলে চিনি নাপায় আপোনালোকে আহিলেও গম পাব, মোৰ ভিডিঅ'ৰ জৰিয়তে চিনি পাই যাব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত দুজন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক উঠাই লওঁ। উঠাই কৰি ধুনীয়াকৈ গৈ থাকিম স্কুললৈ গৈ থকা অৱস্থাতে আপোনালোকক দেখুৱাম। খুব সুন্দৰ পৰিৱেশ, আপোনালোকে চাই থাকক। আপোনালোকে দেখিবলৈ পাব এতিয়া মই গৈ আছোঁ। সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীখিনি উঠাই ল'লোঁ গাড়ীত। এটা কথা আপোনালোকে জানেনে, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে টেঙানি ক'লে মানে বহুতে ঘৃণা কৰিছিল তেতিয়াৰ সময়ত, জানেনে? তেতিয়াৰ সময়ত টেঙানি ক'লে বহুতে টেঙানিলে ছোৱালী বিয়া কৰাই দিবলৈ বিচৰা নাছিল। ইয়ালৈ যদি কোনোবা ল'ৰাই যদি বিয়া পাতি আনিম বুলি ক'ৰবাৰ ছোৱালী চায়, তেতিয়াহ'লে টেঙানি বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মানে মনবোৰ কি হৈছিল জানেনে? তেওঁলোকৰ মনবোৰ মানে একদম মানে কি ক'ব আৰু আপুনি ক'ব মানে বুজাবলগীয়া একো ভাষাই নাই। আৰু যদিহে ইয়াৰ পৰা ছোৱালী ক'বলৈ বিয়া দিওঁ কওঁ, তেতিয়া টেঙানিৰ ছোৱালী ক'লে মানে তেওঁলোকে আচলতে বিয়া পাতিব বা বিয়া কৰোৱাব নিবিচাৰিছিল। তেনেকুৱা এটা সময়ত তেনেকুৱা হৈছিল। খুব এটা লাজ লগা বিষয় তেতিয়াৰ সময়ত। তেতিয়া আমি নিজকে ভাবোঁ টেঙানি আচলতে ইমানেই বেয়া জেগা নে, আচলতে টেঙানি ইমানেই পিছপৰা জেগা নে, ইমানেই পিছপৰা অঞ্চল নে, তেনেকুৱা অনুভৱ হ'লে। আপোনালোকে দেখিছেনে এয়া
পাতৰ বাগানে বাগান গোটেই এতিয়া টেঙানীত আপোনালোকে পাব যে পাতৰ বাগানে বাগান এতিয়া টেঙানী ক'লে মানে হয়তো সমগ্ৰ অসমে জানে বুলি ক'লেও বেয়া নহ'ব টেঙানী ক'লে মানে এতিয়া মানুহে কি বিচাৰে জানেনে ইয়াত মাটি ল'বলৈ বিচাৰে ইয়াৰ বাসিন্দা হ'বলৈ বিচাৰে ইয়াৰ ছোৱালীক বিয়া কৰাব বিচাৰে আৰু ইয়ালে ছোৱালী দিব বিচাৰে জানেনে এয়া হ'ল পজিটিভ এনাৰ্জি ক'বলৈ গ'লে তেতিয়াহ'লে কিমান চেঞ্জ হৈছে আপোনালোকে নিজে অনুভৱ কৰক যে টেঙানী আচলতে কেনেকৈ সলনি হৈছে আৰু এটা ৰাস্তা দেখুৱাম আপোনালোকক খুব এটা জৰাজীৰ্ণ অৱস্থাত আছিলে ৰাস্তাটো য'ত নেকি আমি চাইকেল বা বাইকত যোৱাটো পিছৰে কথা যদিও খোজকাঢ়ি যাওঁ তেতিয়া খোজকাঢ়ি যাবলৈ বহুখিনি সময় লৈ হ'লে একেবাৰে অৱস্থাহীন যেতিয়া আমাৰ মানে জামুগুৰি বুলি এখন ঠাইত বজাৰ এখন বহে তেতিয়াৰ শনিবাৰ দিনা সেইদিনা যদি শাক পাচলি লৈ যাবলগীয়া হয় চাইকেলত ঠেলি শাক পাচলি লৈ যাবলৈ 1 ঘণ্টা 1.5 ঘণ্টা সময় দৰকাৰ হৈছিল প্ৰয়োজন হৈছিল মানুহক বুজিলেনে মানে 1 ঘণ্টা 1.5 ঘণ্টা সময় ৰাস্তাত ঠেলিলেও এই বজাৰ পাবলৈ নোৱাৰেগে কাৰণ ৰাস্তাবোৰৰ অৱস্থা মানে ইমান মাথুলৈকে মানে বোকা পাব আপোনালোকে চাইকেল ক'ত যাব আপোনালোকে নিজে অনুভৱ কৰক তেনেকুৱা অৱস্থা আছিল তেতিয়াৰ সময়ত ৰাস্তা পদূলি আৰু এতিয়া আপোনালোকক দেখুৱাম য'ত নেকি মই খকনগুৰিৰ পৰা খকনগুৰি 3 আলি 4 আলিৰ পৰা যিটো ৰাস্তা মানে মেইন ৰাস্তালৈকে ওলাইছেগে সেইটো ৰাস্তা এতিয়া দেখুৱাম ৰিচেণ্টলি 2024 বৰ্ষত কমপ্লিট হৈছে আপোনালোকে চাব তেতিয়াৰ সময়ত জ্যেষ্ঠসকলে জানে যে টেঙানীত কিমান ভুক্তভোগী আৰু কিমান সমস্যাৰ মাজত জীৱনবোৰ কটাইছিল আৰু এতিয়া ৰাস্তা পদূলি কেনেকুৱা আৰু আমি কেনেকৈ সুবিধা পাইছোঁ এতিয়া গাড়ীখন যাবলৈ একো আমাৰ অসুবিধা নহয় আৰু আমি খুব ধুনীয়াকৈ যাব পাৰোঁ গতিকে বলকচোন আমি ৰাস্তাটো চাওঁ ইতিমধ্যে আমি আহি পাইছোঁহি যিডোখৰ জেগাৰ কথা কৈছিলোঁ যিডোখৰ ঠাইৰ কথা কৈছিলোঁ এয়া হ'ল খকনগুৰি 4 আলি আচলতে এই 4 আলি আহি পাইছোঁহি এতিয়া আমি যাম বাওঁফালে যিটো ৰাস্তা আপোনালোকে দেখিবলৈ পাব ব্লক ৰাস্তাডোখৰ এইডোখৰ ৰাস্তা আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে এই ৰিচেণ্টলি কমপ্লিট হৈছে এইডোখৰ ৰাস্তাৰ বিষয়ে আপোনালোকক ক'বলৈ গ'লে মানে খুব আপোনালোকে আচলতে দুখৰ বিষয় যে বহু বছৰ ধৰি হোৱা নাছিলে এইডোখৰ ৰাস্তা এতিয়া শলাগিব লাগিব যে বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত যিহেতু বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ সৰুপথাৰ সমষ্টিৰ MLA তেখেতৰ নেতৃত্বত আজি এই ৰাস্তা সম্পূৰ্ণভাৱে সম্পূৰ্ণ উঠিছে আৰু এই ৰাস্তা সম্পূৰ্ণ হোৱাৰ কাৰণে এই গোটেই টেঙানীৰ 42খন গাঁৱৰ বাবে বহু সুবিধা হৈছে এতিয়া আমি সমস্যাৰ সন্মুখীন হ'ব হোৱা নাই আৰু বোকা পানী গছকি আমি এই মেইন ৰাস্তালৈ ওলাই যাবলগীয়া হোৱা নাই আপোনালোকে দেখিবলৈ পাইছে যে কি এটা সুন্দৰ পৰিৱেশ আগত আছে ৰেল ক্ৰছিঙৰ বিষয়ে আপোনালোকক দুটামান কথা ক'ম আপোনালোকে গুৰুত্ব দি শুনিব যিসকল টেঙানীবাসী ৰাইজে এই ভিডিঅ'টো চাই আছে পাৰিলে মানে আপোনালোকে এটা শ্বেয়াৰ মাৰি দিব আৰু যদিহে ভাল লাগে কমেণ্ট এটা আপোনালোকে দিব মতামতখিনি আপোনালোকৰ আগবঢ়াব আগত দেখিবলৈ পাব আপোনালোকে ৰেল ক্ৰছিং এই ৰেল ক্ৰছিংটোৱে আমাৰ মুখ্য সমস্যা হৈ আছে এটা একদম একেবাৰে ডাঙৰ সমস্যা হৈ আছে আপোনালোকে দেখি পাইছে আগত গেট লগাই থৈছে বাঁহৰ পৰা এয়া হ'ল আচলতে প্ৰাইভেট গেট এতিয়া মানুহৰ সুবিধাৰ্থে 42খন গাঁৱৰ সুবিধাৰ্থে খুৱে বাবে দেখুৱাই দিয়া 42খন গাঁৱৰ সুবিধাৰ্থে প্ৰাইভেট গেট এখন বনাবলগীয়া হৈছে হয় বাৰু আমি 20 টকা দিবলগীয়া হয় এবাৰ পাৰ হওঁতে কিন্তু ইয়াৰ আমাৰ বাবে এই সুবিধা কৰি দিয়া হৈছে আৰু আমি সেইবাবে ছাত্ৰ ছাত্ৰীখিনিক লৈ আৰামত আমি পাৰ হৈ যাব পাৰিছোঁ কিন্তু আমাৰ মেইন সমস্যাটো হ'ল আমাৰ এই ৰেল গেটখন যেতিয়া আমাৰ সমস্যা হৈ যাব ৰেল গেটখন আমাৰ আইডাৰ অভাৰব্ৰিজে হওক ৰেল গেটেই হওক বা আণ্ডাৰগ্ৰাউণ্ড হওক যিকোনো এটা সমস্যাৰ সমাধান কৰি দিব পাৰিলে আমাৰ এই 42খন গাঁৱে একেবাৰে বহুত উপকৃত হ'ব গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে সহযোগ কৰিব কাৰো বিপক্ষে আৰু অপক্ষে ৰোৱা নাই কাৰো নিৰপেক্ষ হিচাপে মই এই ব্লগটো বনাইছোঁ যিটো সত্য সেইটো সত্যটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ব্লগৰ জৰিয়তে গতিকে আপোনালোকক যদি এই ব্লগটো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এই ব্লগটো পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিব লগতে যদিহে নতুনকৈ মোৰ পেজলৈ আহিছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু যদিহে ভাল লাগে কমেণ্ট এটা দিব আৰু আপোনালোকৰ মতামতখিনি আগবঢ়াব বুলি আশা ৰাখি আজিৰ এই ব্লগৰ পৰা মই সমাপ্ত বিচাৰিছোঁ বাই বাই